পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ঘড়ী। কবি অভিনৱ কাশ্যপ। মোৰ বাবে এটি সপোন আছিল, উকা হাতখনত পিন্ধিবলৈ বৰ হেঁপাহ জাগিছিল। লগৰীয়াৰ হাতত জিলিকে মোৰ সপোনটিও উজাই আহে। সময়বোৰ গণিব লাগে। টেবিল ঘড়ী যিটো আছিল সেয়াও বাইদেউৰ টেবুলতে আছিল। ঘণ্টাৰ পিছত ঘণ্টা যায়। পঢ়া মেজত ৰেডিঅ'ৰ অনুষ্ঠানতে হিচাপ মিলাও। অফিচৰ পৰা দেউতা আহে যেতিয়া মনে মনে সেই চেইন থকা HMTটোকে আঁৰি লওঁ তেতিয়া। আৰু চকুৰে দেউতাই চায়, মায়ে মনে মনে মিচিকিয়াই, পঢ়ি থাকোঁ বাবে একোকে নকয়। যদিও আছিল দেউতা অভিযন্তা, পইচাই নাতে বুলি নকওঁ মোৰ বৃত্তান্ত। সদায়েই আমাৰ ঘৰলৈ অহা শিক্ষক খুৰাজনৰ কলাফিটাৰটোৱে মন কাঢ়ি লৈ যায়। স্কুলৰ পাৰ হ'লো দেওনা, ভাবিছিলোঁ এইবাৰ কৈ চাম। দেউতাৰ নুজুৰিব ভাবি সেয়াও সাহস হেনুকুলায়। টিউচনৰ প্ৰথম পালোঁ টকা 150। মায়ে ক'লে দাদাৰক ক ঘড়ী এটা কিনি দিব তোক। হাতত জিলিকিল ৰিকো ট্ৰেণ্ডি। 150ৰ পৰা 20 কিনি দিয়াৰ বাবদ দাদাই নিলে চান কাঢ়ি। তথাপিও বুকুত আশা, কেতিয়ানো পিন্ধিম খুৰাজনে পিন্ধাৰ দৰে কলাফিটা। চাকৰিৰ প্ৰথম দৰমহা, তাৰেও নোৱাৰিলোঁ জোৰাব। কলাফিটাৰ ঘড়ী আজিও আশা। মনৰ জ্যোতিষ মতে তোমাৰ কলা মানা। মাইনাৰ এতিয়াৰ দাবী, এইযোৰ কাপোৰৰ লগত নিমিলে তোমাৰ সেইটো ঘড়ী। কেতিয়াবা সোণালী, আন কেতিয়াবা ৰূপালী, সময়ৰ হিচাপত চলাব পাৰিছোনে জীৱনটি? ঘড়ীৰ কাঁটা আগবাঢ়ে, সময়ো আগবাঢ়ে, এৰি অহা সময়বোৰেও বৰকৈ আমনি কৰে। এৰি অহা সময়বোৰেও বৰকৈ আমনি কৰে। ধন্যবাদ।